যোৰহাটত মই ঢেৰ মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ। এয়া চাওক, এয়া মোৰ ছাবস্ক্ৰাইবাৰ। হাই, কি খবৰ? ভাল ভাল। তোমাৰ মোৰ ভিডিঅ' চাই ন? চাওঁ, মই তোমাক ছাবস্ক্ৰাইব কৰি থৈছোঁ। ভাল লাগে, ভাল লাগে। আপোনালোকে চাই নাই মোৰ ভিডিঅ'? চাওঁ চাওঁ। হাই, ক'ৰবাত যায়? এই বিয়া এখন আছে, বিয়া খাবলৈ যাওঁ। আমি বানপানী খচি খচি আহিছোঁ। পানী পুৰা বানপানী একদম। মোক দেখিছেনে? পুৰা পানী হৈ আছে। মোক একদম স্কুটি চলাই যোৱা দেখি ৰখাই দিছে বাটতে। নমস্কাৰ, মই গীতা চেতিয়া। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বুলি কোৱাৰ্টাৰৰ পৰা গাঁৱৰ ঘৰত আছোঁহি। বিহু আহিছে, ৰঙালী বিহু, আৰু কোৱাৰ্টাৰত কেনেকৈ সোমাই থাকোঁ সেয়া আহি ঘৰ পালোহি। মই ভ্লগটো গাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলত প্ৰথম আহিছে সেইসকলে মোৰ চেনেলটোৰ আপডেটবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই। আৰু যিসকলে চেনেলত আগৰ পৰাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত গৈ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব। ভাল কথা, তুমি ছাবস্ক্ৰাইব কৰি থৈছা, আৰু এনেকৈ মোক আপোনালোকে সকলোৱে মৰম চেনেহ দি যাব বুলি আশা কৰিছোঁ। তেতিয়া মই আগবাঢ়ি যাব পাৰিম। তেতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। প্ৰথমৰ শেষলৈকে অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। এয়া চাওক, আমাৰ ভাইক আৰু বায়েক দুয়োটাই কাজিয়া লাগি আছে। মানে এনেকুৱা কাজিয়া লাগে দুয়োটাই লগ লাগি। কি খেলিছ? কি ছাগলী গুটি খেলিছ? এনেকে দিম, এনেকে দিম, এনেকে দিম, ই এইখিনি দিবা, মই এইখিনি। কি খেলটোৰ নাম কি? ছাগলী গুটি খেলটোৰ নাম? আমি নিজে দি লৈছো। ছাগলী গু কি খেলিছে সিহঁতি বোলে? ছাগলী গুটি খেলিছে। কি ছাগলী গুটি চব? এইখিনি আকৌ বুটটো আছে আকৌ। কি গুটি গুটি দি লৈছা? মানে ছাগলী গুটিটো গুটি গুটি দি লৈছে, আৰু ছাগলী গুটিটো সেনেকৈ গুটি গুটি দি লৈছে, আৰু সিহঁতি কটা কটি খেলি দিছে। মানে সেইটোকে নাম দিছে তাহাঁতি ছাগলী গু বোলে। এই ভিডিঅ'টো মই উৰুকা ৰাগিনে বনাইছিলোঁ, কিন্তু গাঁৱত যি নেটৰ প্ৰব্লেম সেইটো কাৰণে মই দেৰিকৈ আপলোড দিছোঁ। আপোনালোকে মোক ক্ষমা কৰিব। দিনটো পূৰা ফিল্ডত খেলি আহিলেগৈ লগৰকেইটাৰ লগত, আৰু এতিয়া এয়া বায়েকৰ লগত খেলি আছে। পূৰা একদম গাঁৱত আহি পূৰা ফূৰ্তি কৰিছে আৰু ন? পূৰা ফূৰ্তি। তোৰে ভাল আৰু গাঁৱত, হয়নে নহয়? তুমি চাই দিয়া আকৌ। মোৰে ভাল দে বিহু আদৰ শুনাও চটাই পেপাতি বজাই ৰঙালী ককালৈ পদূলি মুখত বাট চাই চাই থাকিম কিমান দূৰে হৈ গ'ল। বাই বাই। লগত বোলে গছ পাতেও নতুন পাত সলাই সেই আমাৰ দৰ্জা খিৰিকিবোৰত অকণমান ৰং কৰি দিছোঁ। এয়া দোল এয়া এটা ভাইটি কাম কৰি আছে। চোৱা নেকি ইফালে চাই দিয়া আকৌ। লাজ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৰিকৈ হ'লেও আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা ওলগ যাচিলোঁ। আশা কৰিছোঁ আপোনালোকে বিহুটো সকলোৱে ভালে কুশলে পাৰ কৰিলে। আচলতে মই গাঁৱত আছিলোঁগৈ, আৰু গাঁৱত নেটৰ একেবাৰে প্ৰব্লেম। সেইটো কাৰণে মই ভিডিঅ'টো আগতে বনাই থোৱা আছিল, কিন্তু আপলোড দিওঁতে দেৰি হৈছে। আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনেকৈ গুড়া গুড় হৈ গ'ল। চয়া চাওক, আমাৰ মায়ে বনাই আছে। এয়া কি? তিল পিঠা। এয়া চাওক, এইখিনি হৈছেগৈ, আৰু এইখিনি আছে। এইখিনি দেখিছেনে কিমান বনাইছে? তাৰপিছত আৰু ইমান বনাবলৈ আছেগৈ, হয়নে? আৰু দেখিছেনে এইখিনি বনাবলৈ আছেগৈ। তাৰপিছত আৰু তেল পিঠা বনাবানে? বনাব লাগিব আকৌ। তাৰপিছত জুইয়ে ধৰিছে হাত। এখন ধৰা নাই নে? যি ধোঁৱা মাৰিছে। কিমান গৰম হৈ গৈছে। তাৰপিছত নিমকি বনাইছানে? নিমকি বনাব লাগিব, নাই বনোৱা। নিমকি খাই ভাল লাগে, নিমকি বনাব লাগিব। ঘাম চাম ওলাই গৈছেগে একদম, আৰু গৰমত দুটামান চাওক। এয়া চাওক, দুটামান নষ্ট হ'ল। সেইকেইটা নষ্ট হৈ গ'ল, বেছি আছিলে। আৰু খেলি মেলি হৈ গ'ল পিঠাকেইটা। এইখিনি চাওক, এইখিনি একদম পাৰফেক্ট হৈছে। এইটো চাওক, এটা পাৰফেক্ট। তিল আৰু গুড়। এয়া তিল পিঠাটো চেনি দি বনাব পাৰে, হয়নে? চেনি আৰু নাৰিকল সেনেকৈ দিও বনাব পাৰি। চেনি আৰু নাৰিকল দিও বনাব পাৰে। বেছি কিছুমানে চেনি আৰু নাৰিকল দিও বনায়। এয়া চাওক, চকু পানী ওলাই গৈছেগৈ পূৰা। এই জুইত ধোঁৱা লাগিছে আকৌ। চকু পানী ওলালেও পৰিম। বহাগ বিহু আহিছে আৰু তিল পিঠা নপৰিম নে? হয়, কথাটো হয় বাৰু। হেল্ল' গাইছ, মই এয়া জুইৰ কাষতে বহি, দেখিছেনে দেউতা, এয়া মা পিঠা পুৰি আছে। মই এয়া জুইৰ কাষতে বহি ভাত খাইছোঁ। দেখিছেনে মাহঁতে পিঠা পুৰি আছে, লাহে লাহে খাব আৰু। মই এয়া ভাত খাইছোঁ। এনেকৈ দিছোঁ চোৱা। এইটো অকণ দীঘলীয়াকৈ পুৰিছে। এইটো তোমাৰ কাৰণে পুৰিছোঁ ধুনীয়াকৈ। এটা চেনি দি পুৰিবা দেই, স্পেচিয়েল ফৰ ইউ। এইটো মেৰিয়াই লোৱা হ'ব।
এইটো চকি ধুনীয়া পিঠা হৈ গ'ল অকণ দীঘলীয়া দেখিছেনে অকণ চেপটো দীঘলীয়া মানে চিলিণ্ডাৰ এনেকৈ আটাইকেইটা পুৰি লোৱা হ'ব একেই পদ্ধতিয়ে ভাগিছে জুইকুৰা ভালকৈ জ্বলা নাই চুপটো অলপমান গণ্ডগোল হৈছে এতিয়া বেছি নাইগে আৰু ইমান কণ পুৰিবলৈ আছেগে আৰু এইফালে যদি চাওঁ তিল কিমান আছে তিল আৰু গুৰ মিক্স ইমান আছে আৰু এইবোৰ ইমান বনালে হৈছেগৈ আৰু ইমানকেইটা বাকী আছে সেয়া এইফালে এয়া ইমান পুৰিলোঁ সেয়া এইফালে এয়া দেখিছেনে ইমান পুৰিছোঁ গাইজ ফাইনেলি মোৰ পিঠা পুৰা হৈ গ'ল কিমান পুৰিলোঁ চক চকচোন কিমান পুৰিলোঁ বহুত হৈ গ'ল পিঠা দেখিছেনে ইমান হৈ গ'ল ভৰাই যাওঁ 2 4 ইয়াত আছে 90টা এইটো টেমাত আৰু এইটোত আছে 57